ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ দ্বিতীয় শ্ৰেণীৰ 14 পাঠ ঋতু আহে ঋতু যায় প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' মই ইউটিউবত আপলোড কৰিয়ে থাকোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ব'লা ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। অ'কে, ঋতু আহে ঋতু যায়। প্ৰশ্ন 1, পদ্যটোৰ কথাখিনি তোমাৰ ভাষাত কোৱা। উত্তৰ: চ'ত বহাগত ঋতুত গছৰ পাত নতুন নতুন কুঁহি পাত ওলায় আৰু বছৰে পুৰণা পাত সৰি যায়। জেঠ আহাৰত গ্ৰীষ্ম ঋতু, বহু ধৰণৰ ফল পকে। শাওণ ভাদ বৰষুণ পৰে আৰু সেইবাবে খেতিৰ বাবে ভাল হয়। আহিন কাতি শৰত ঋতু আৰু সেই সময়ত দুৰ্গা পূজাৰ আৰম্ভণি সময়। তেতিয়া শেৱালি ডাল ফুলেৰে ভৰি পৰে। আহোন পুহ ৰাতিপুৱাৰ নিয়ৰ কণা সৰি বনত পৰে আৰু মাঘ ফাগুন গছৰ পাত সৰি আকৌ বহাগলৈ বাও চায়। 2 নম্বৰ, ক আহা। 2 নম্বৰ প্ৰশ্ন, ক আহা। ক, মাঘ বিহু কোনটো ঋতুত হয়? উত্তৰ: মাঘ বিহু শীত ঋতুত হয়। খ প্ৰশ্ন, গ্ৰীষ্ম ঋতু কেতিয়া হয়? উত্তৰ: জেঠ আহাৰত হয়। গ প্ৰশ্ন, বৰষুণ বতৰত তোমাৰ কি কি ভাল লাগে? উত্তৰ: বৰষুণ বতৰত খেতি কৰি মানুহৰ খুবেই ভাল লাগে, কাৰণ বৰষুণৰ দিনত খেতি ভাল হয়। লগতে গছেও এটা নতুন জীৱন পায় আৰু নতুনকৈ কিছুমান সৰুকৈ গছ পুলি গজে, সেইকাৰণে মোক ভাল লাগে। যোৱাকালিত কি কি বেয়া লাগে? উত্তৰ: যোৱাকালিত মোৰ এই কাৰণে বেয়া লাগে, কাৰণ যোৱাকালিত বৰষুণ নিদিয়ে, তাৰ ফলত পানীৰ অভাৱ হয়। লগতে খেতি বাতিৰো ভাল নহয়। ঠাণ্ডা বেছি পৰিলে কাপোৰ নথকা মানুহৰ কাপোৰ অভাৱৰ ফলত ৰাতিটো তেনেকৈ পাৰ কৰায়। ছাত্ৰ ছাত্ৰীসকল, আজি ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ তোমালোকক লগ পাম। আৰু পুনৰ এবাৰ কৈছোঁ, যদি এতিয়ালৈকে তোমালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন প্ৰেছ কৰি থৈ দিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। অ'কে, বাই।